আজি বন্ধুসকল একেবাৰে আবেলিৰ পৰাই ব্লগটো আৰম্ভ কৰিলো কিয়নো আজি আমি গৈ আছো মোৰ অফিচৰ কলিগৰ মানে ছোৱালীৰ বাৰ্থডে বাৰ্থডে খাবলৈ গৈ আছো মোৰ ওয়াইফ যাব মোৰ লৰা যাব আৰু মই যাম সৰু ছোৱালীটো ঘৰতে আইতা লগত ৰাখি যাম আৰু উপায় নাই সোনকালে গৈ পিনে সোনকালে ঘূৰি আহিব লাগিব নহলে বাচ্চাটো আমনি কৰিব আজিকালি মানে বহুত জানা শুনা হৈ গৈছে মানে মাটুক লাগিবই মানে লাগে আৰু এনেকুৱা একেবাৰে ফট কৰি গৈ পিনে ফট কৰি আহিব লাগিব তো আজিৰ ব্লগটো ইয়াৰ পৰাই আৰম্ভ কৰো আপোনালোকে চাই থাকক আৰ ইউ ৰেডি ফৰ বাৰ্থডে পাৰ্টি Yes. এইটো মোৰ ওয়াইফো ৰেডি হৈ আছে আৰু ওলাইছে এক चुटकी सिंदूर सुहागन का ताज होता है एक चुटकी सिंदूर स्वागत है हमारा भाई का सिंदूर क्या स्वागत है हमारा भाई का सिंदूर मस्त जोक मारा रे ये हंस रे हलकट हंस তো ফ্ৰেন্ডছ য'ত বাৰ্থডে খাব লগা আছিলে শান্তিনগৰ অমলা ভৱনত আহি পালোঁ আৰু পিছফালে যিটো দেখা পাইছে আপোনালোকে ছোৱালীজনী সৰু ছোৱালীজনী 2 বছৰ হৈছে আজি তাৰ কাৰণে বাৰ্থডে পাৰ্টি এৰেঞ্জ কৰিছে আমাৰ অফিচৰ কলিগ বিমান চৰকাৰে এইটো হল ভৱনটোৰ এন্ট্ৰেন্সটো চাওকচোন কিমান ধুনীয়াকৈ ফুল আৰু লাইটিঙেৰে সজোৱা হৈছে এইজনী হল আমাৰ বাৰ্থডে গাৰ্ল ধৃতি হাই ধৃতি ধৃতিয়ে ড্ৰেছ পিন্ধি আছে ধুনীয়া ড্ৰেছ হাই আৰু ইফালে ফুচকা বনাই আছে টেষ্টিং কৰি আছো আৰু বাৰ্থডে গাৰ্ল ধৃতিয়ে নিজে গিফ্টবোৰ ৰিচিভ কৰি আছে ধুনীয়াকৈ ৰিচিভ কৰি ৰাখিব পাৰিছে দেই ছোৱালীজনী গিফ্টত পোৱা গাড়ীটোক দেখা পাই মানে একেবাৰে খুলিব মন গ'ল আৰু ছোৱালীজনী লগালগ উঠিও চালে আৰু দেই আৰু এতিয়া আপোনালোকক বাৰ্থডে কেকটো দেখুৱাবলৈ লৈ আছোঁ য'ত লিখা আছে হেপী বাৰ্থডে ধৃতি এইয়া কেক কাটিব ওলাইছে আৰু দেই কেক কাটিব হেপী বাৰ্থডে টু ইউ ৰাইজসকল এতিয়া আমি খাবলৈ সোমাইছোঁ আৰু খোৱা বোৱা টাইম আহি গ'ল ইয়াত আপোনালোকে দেখিব পাৰে বাল্টিঙত পূৰা আইটেম ভৰ্তি কৰি ৰখা আছে ঠিকছে দবালোঁ বন্ধুসকল আজি একেবাৰে চব আইটেম খালী কৰি দিলোঁ মোৰ ওয়াইফ খাই আছে ল'ৰা খাই আছে আৰু লগৰীয়া এজন আছে লগত বন্ধুসকল খোৱা বোৱা হৈ গ'ল আমাৰ আৰু এতিয়া আমি উভতি যাম ব্লগটো ইয়াতে সমাপ্ত কৰোঁ যদি ব্লগটো চাই আপোনালোকে ভাল পালে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব বন্ধুসকল আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব